বঙাইগাঁও জিলাৰ বৈটামাৰী ৰাজচক্ৰৰ অন্তৰ্গত যোগীঘোপাৰ বিভিন্ন স্থানত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আজি যোগীঘোপাৰ কাবাইতাৰীৰ যুৱ ব্যৱসায়ীৰ এটি দলে খাদ্য সামগ্ৰী বিতৰণ কৰে। যুৱ ব্যৱসায়ীৰ দলটোৱে যোগীঘোপাৰ ঔডুবি, পূব মাজেৰালগা, পশ্চিম মাজেৰালগা আদি পঞ্চায়ত পৰিদৰ্শন কৰি বানত ককবকাই থকা বানাক্ৰান্ত লোকসকলৰ খবৰ লয়। দলটোৱে বানত আবদ্ধ হৈ থকা বানাক্ৰান্ত লোকসকলৰ লগতে বিভিন্ন শিবিৰত আশ্ৰয় লৈ থকা ব্যক্তিসকলক খাদ্য সামগ্ৰী যোগান ধৰে। খাদ্য প্ৰস্তুত কৰি দিয়া যায়, এটা ভাল কাম হ'ব। কাৰণ চাউল দালি চব আছে যদিও খাবলৈ তেনেকুৱা প্ৰস্তুত কৰাৰ তেনেকুৱা অসুবিধা, যাৰ কাৰণে আমি আজি খিচিৰি বনোৱাৰ এটা কাৰ্যসূচী লৈছিলোঁ। ইতিমধ্যে আমি খৰচিমাৰী এনচি, খৰচিমাৰী একমখণ্ড, পশ্চিম মাজেৰালগাঁও জিপিৰ হয়, এইবিলাক ইয়াত আমি কিছুমান খিচিৰি যিটো বিতৰণ কৰিলোঁ। আৰু এতিয়া আমি ঔডুবি অঞ্চলৰ খিলপাৰা চতুৰ্থ খণ্ড আৰু খিলপাৰা পঞ্চম খণ্ড তাতে যাম। তাৰপিছতে আপোনাৰ আছে মাজেৰালগাঁৱৰ অন্তৰ্গত মানুহখিনি কুচুতলা MB স্কুলত তাতে শিবিৰ পাতি আছে, সেই শিবিৰতো আমি খিচিৰি সিহঁতক খুৱাম। বাছ এইখিনি এটা কাৰ্য যে আমি ইয়াত এটা আহ্বান জনাব খুজিছোঁ। আমি যেনেকুৱা এটা কাৰ্যসূচী প্ৰায় কৰিছোঁ, তো অসমৰ সচেতন যিখিনি মানুহ আছে নাগৰিকে নিশ্চিতভাৱে যদি এনেকুৱা কাৰ্যসূচী লয়, চৰাঞ্চলীয় যিখিনি বানাক্ৰান্ত মানুহ আছে বা বানাক্ৰান্ত মানুহ, সেই বানাক্ৰান্ত মানুহ নিশ্চিতভাৱে উপকৃত হ'ব বুলি আমি ধাৰণা কৰিছোঁ। যোগীঘোপা কাবাইতাৰী ব্যৱসায়ী সন্থাৰ পৰা মানে কিছু যুৱক লগ লাগি বানপীড়িত সাহায্য কৰাৰ কাৰণে আমি আজি কি নাম খৰচিমাৰী এনচি আৰু খেলুৱাপাৰা মাজেৰালগাঁৱৰ কিছুমান মানুহৰ মানে দুৰ্গতি দেখা পালোঁ আহি এটা, আৰু সিহঁতে যে খাব লোৱা কোনো ব্যৱস্থা নাই। আমি কিছু খিচিৰি বনাই সিহঁতক দিব পৰাৰ কাৰণে বহুত ভাল লাগিল। বহুত মানুহ নোহোৱাকৈ আছে, আৰু তেনেকৈ দেখিলোঁ যে কিছুমান মানুহ দুৰ্বল নাই, চৰকাৰৰ পৰাও দিয়া দেখা নাপালোঁ। তেনেকৈ যদি মানুহবিলাকক চৰকাৰৰ পৰা কিছু সাহায্য আৰু দিব পাৰিলে আৰু ভাল লাগিল। যিয়ে নহওক চৰকাৰৰ পৰা যাতে সহায় সহযোগিতা কৰে সিহঁতক, সেইখিনি কৈয়ে মই আজি আমি চৰ অঞ্চল পৰিদৰ্শন কৰিবলৈ আহিছোঁ। প্ৰবল বানপানীৰ প্ৰকোপত পৰি মানুহখিনিৰ যি হাহাকাৰ অৱস্থা হৈ আছে, ঘৰৰ মূৰৰ মুঠচৰ ওপৰত উঠি বহি সিহঁতে ভাত চাত বনাই আছে। তেনেকুৱা পৰিস্থিতিত খাবলৈ এসাঁজ ভালকৈ শান্তিকৈ পৰা নাই। আমি এইটো অনুভৱ কৰি বজাৰ কমিটিৰ তৰফৰ পৰা যি সকলোৱে একত্ৰিত হৈ আমি আজি সিহঁতক দৰ্শন কৰিবলৈ আহিছোঁ। লগতে আমি গেছ চিলিণ্ডাৰ ইত্যাদি লৈ মানুহখিনিক ভাত বনাই খিচিৰি বনাই খুৱাই সিহঁতক আজি অলপ সন্তোষ দিব পৰা পৰিস্থিতি হৈছে। সিহঁতে এনেকুৱা এটা অৱস্থাত আছে যে সিহঁতে অকল চিৰামুৰি বা শুকান বস্তু খাই আছে, কিন্তু ভাতৰ হয়তো মোক বহুত দিনৰ পৰা দেখা নাই, এনেকুৱা অনুভৱ হৈছে। গতিকে সিহঁতক এসাঁজ মুখত অন্নদান দিব পাৰি আমাৰ আজি নথৈ আনন্দিত লাগিছে। আৰু এইটো আমি সকলোকে আহ্বান জনাইছোঁ, সকলোৱে যদি নিজাববীয়াকৈ ওলাই আহি চৰ অঞ্চলৰ মাজত থকা মানুহখিনিক পানীত ককবকাই থকা মানুহখিনিক এসাঁজ খাদ্য যোগান ধৰে, তেতিয়াহ'লে নিশ্চয় আমি